আমাৰ মোজা পিন্ধি চলিছে দাণ্ডি মুণ্ডা মই কুকুৰ দাঁতকেইটা ফালে চাইছো কুকুৰকেইটা দাঁতকেইটা মানে জোঙা কিবা এটা খাওঁ পেট ঢিলা হৈ গৈছে কিবা নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ফূৰ্তিবা চেলিনা আন নতুন ভিডিঅ'ৰ লগত আশা কৰোঁ আপোনালোক সকলোৱে খবৰ ভালে আৰু মোৰো ভাল একদম গলি আজি আমি যাবলৈ ওলাইছোঁ বছৰটোৰ শেষৰ ডিচেম্বৰ মাহত আজি আমি খাম এটা খানা তো যিহেতু বছৰটোৰ শেষ খানা এটাতো হ'বই লাগিব নে কি কয় আৰু মই বহুত দিন ভিডিঅ' বনোৱা নাই মানে লং ভিডিঅ' ইণ্ট্ৰ'টো মানে দিবলৈ অকণমান থুটমুট খাইছোঁ কেইবাটাও ক্লিপ কাট খাইছে এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ বলক হয় তাকেতো এতিয়া আমি গাইছ টমটম আহিব অনাৰ কাৰণে এইবিলাক দেখিছেনে খৰি আৰু মোনাত কিবা কিবি আছে এইফালে আমাৰ বাইদেউ তো এইফালে টমটম আহিছেনে ৰখি আছোঁ বাটলৈ চাই আটপাত লাগিব যিহেতু আমাক এইখিনি কাটি দিম অঁ আচ্ছা এয়া গাইছ আমাৰ আহি গ'ল টমটম অঁ দিন ছুটিহে এতিয়া যে আমাৰ দেৰি হ'ল যে তাত বা জেগা পাওঁ নে নাপাওঁ বাটতে আমাৰ মোজা পিন্ধি চলিছে পাহৰিং কহবা কি ল ব্যৱহাৰ না অলপ টাইমহে মানে নিজৰ ओह यार ये कितनी औसम है यार আমি যাবলৈ ওলালো অ সৰি আহিয়ে পালো এয়া হৈছে তেতেলি আৰু এয়া হৈছে তল মানে আমি আহিছো তেতেলি তল তো গাইজ বহুতে জানে আমাৰ মৰিগাঁও মানুহে মানে কি তেতেলি তল বুলি ক'লে বহুত ওচৰতে হয় আমাৰ গাইজ এয়া আমাৰ আজি পাৰ্টি গাইজ পাৰ্টি हो रही है তো গাইজ আমি এতিয়া আহিছোঁ পানী আনিবলৈ আমি যিহেতু মানে এক্সট্ৰা পানী তেনেকৈ কিনি কৰি অনা নাই ওচৰতে যিহেতু মানুহৰ ঘৰ আছে আমি তাৰ পৰা এতিয়া পানী কঢ়িয়াম এইফালে ডেক্সি লৈছোঁ কাটলি এইফালে গিলান দুটা সেইফালে দুজনে গিলান এজনীয়ে যা তো আহি আছোঁ পানী কঢ়িয়াবলৈ আমি এইখিনি পানী হ'বনে বাৰু গোটেই সম্পূৰ্ণ গাইজ ওচৰতে চাওক কি ধুনীয়া ভিউ বিল তো এইফালে অকণমান দোকান চোকান আছে মই ভাবিছোঁ গাইজ দোকান এখনকে ইয়াত দিম বুলি আইডিয়াটো কেনেকুৱা হ'ব জনাব যিহেতু এয়াকে কয় আমাৰ দেশী যোগাৰ ৰাইজ এয়া দেখিছা টকাৰ প্ৰয়োজন নাই এইটো মানে ঢেংকেলেং মাৰিলে আমাৰ পানী ওচৰতে ওলাই যায়গৈ পইচা ল'বলৈ দৰকাৰ নাই আমাৰ য়েছ দেশী যোগাৰ তো দুজনীয়ে পানী লৈ গ'ল এতিয়া আমি দুজনী মানে মোৰ চেহেৰাটো দেখি পেলাই তেওঁলোকে মোক এয়া কেটলিটো দিছে দেই ৰাইজ ইমান মানে সন্মান দিছে মোক হয়ো বাৰু লাগিব নোৱাৰো না তো মই কেটলিটোকে ল'ম আৰু গাইজ দেখো মানে ঠাইটো ইমান বেছি লেতেৰা চবেই মানে খাই য'তে ত'তে ডিছবিলাক পেলায় তো ইমান মানে আজি আমি যোৱা সময়ত আমি আমাৰ নিজৰ ঠাইখিনি মানে চফাই কৰি থৈ যাম কাৰণ সকলোৱে আহে ন কেতিয়াবা ধৰক এতিয়া বহুত মানুহ আহিব চবেই যদি এনেকৈয়ে যদি ডিছবিলাক হেলাই লেতেৰা পেতেৰা কৰি পেলাই থৈ যায় তেতিয়া কোনে আহি ইয়াত খাবলৈ ভাল পাব তো নিজৰ জেগাকণ আমি নিজে চফা কৰাটো উচিত নে কি কয় জনাব স্কিপ মাই ভিডিঅ' গাইছ এয়াফালে চিপছ বহি লৈছোঁ গৰম লাগিছে ব্ৰেকফাষ্ট দে আমাক কিবা এটা খাওঁ পেণ্ট ঢিলা হৈ গৈছে কিবা এটা খালেহে পেণ্ট টাইট হ'ব এতিয়া তহঁতৰ ৰছী আছেতো কমফৰ্ট কেনেকুৱা কথা কমফৰ্টটো এইফালে মা এইফালে বৰমাহঁতৰ মাথা চুটি আছে সেইটো কাৰণে মাত পৰি দিয়া নাই ৰাইজ আৰু এইফালে গাইজ একেটা এইবিলাক মই চব যোৱাকালিয়ে কাটি কুটি চব ৰেডি কৰি আনিলোঁ এইবিলাক সঁচাকৈ মই অকলে কাটিছোঁ হয় নাই মাইনা অঁ ন অঁ মই কাটিছোঁ কিনো বৌ এশবা হওক মোৰ কাৰণে বহুত এশবা এইটো আমাৰ বক্স বাকী বক্স কেইটা দেখাওঁ এতিয়া মই দেখাই নাপাওঁচোন এই
ইফালে চাওক এয়া দেখিছেনে কিমান বড় বড় বক্স আনিছে ৰাইজ চাওক কিবা ডাঙৰ বক্স আনিছে একেবাৰে জেনেৰেটাৰ চব ৰেডি কৰি আনিছে ডিজে বক্স আনিছে কিন্তু আমাৰ এইটোহে বক্স আহিছে এতিয়া ভালকে বজিলে হ'ল আৰু আমাৰ নে কি কয় আমি কেইজনে শুনাকে অকণমান নাচিম আৰু এনজয় কৰিম যামগৈ তো এতিয়া এইফালে আমাৰ চিপছ কেইটা খাওঁ লাগি আছে কাটিবই নিদিয়ে এইফালে আমাৰ মাহী অৱস্থা এয়া এনে হাইট বহোৱা নাই এইটো মাহী এনে হৈছে নেকি যদি স্কিনখন ফিটিং কৰিব নোৱাৰে এইফালে আমাৰ ভাত বহি গ'ল আকৌ এইফালে ধুনীয়াকৈ নমু কৰি ল'ল ঐ আমি নোহোৱাকৈ নমু কৰিলি হা আমি নোহোৱাকৈ নমু কৰিলা হা উপায় নাই গাইজ স্কিন আমাৰ স্কিনখন নৰখে যে সেইটো কাৰণে এয়া দেখিছেনে বা আয়ো বা লৈ আনিছোঁ ইফালে বা এডাল লৈছে আকৌ ইফালে মই এডাল লৈছোঁ আকৌ এডাল পৰি আছে বুটলি লৈ যাম মানে ডাঙৰ নহয় এডাল সৰু মানে খুঁটি টাইপৰ ব্যৱহাৰ কৰিবৰ কাৰণে কাৰণ আমাৰ স্কিনখন যি মানুহকেইজনীৰ নিচিনা হিলি আছে একদম এনেকুৱা হৈ আছে তো সেইটো কাৰণে এতিয়া আমাক মানে লাগে আৰু এডাল খুঁটি তো সেইটো কাৰণে খুৰাজনৰ পৰা খুজি বিচাৰি আমি এতিয়া বাঁহ দুডাল লৈ আনিছোঁ এতিয়া বলক আৰু ইমান তেজেদি গান লগাই আছে ৰাইজ অলপমান পানী গান লগাব লাগে তুমি তোলা তো বলক ইফালে মানুহ লাহে আহিছে আৰু গাইজ এয়া আমাৰ চিপছৰ কণী অৱস্থা আমাৰ মানে ইনষ্টাগ্ৰামৰ ৰিলছ এটা খান্দিয়ে বনাম বুলি ভাবিলোঁ নাই ভেন জ্বলাবলৈ খাব লাগে পেটৰ ভোক পাৰিব লাগে মুঠতে একবাৰ কিয় নাই ইমান বেদৰ এয়া কি লাষ্টৰ এণ্ড মমেণ্ট নেকি লাষ্টৰ সময়ত আহিলে এনেকুৱা হয় নেকি মানুহৰ তই গাখীৰ খাই লওঁ Party, 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 yeah, party, 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 yeah. এইফালে আমাৰ মঙহ পৰি গৈছে আৰু এইফালে দালি দাণ্ডি মুণ্ডা এফালে কি মুণ্ডা কমলা মুণ্ডা গাজৰ মুণ্ডা ধনিয়া মুণ্ডা চব মুণ্ডাই মুণ্ডা आलू मुंडा और क्या चाहिए हमको प्रेम चाहिए উঠনিৰ পৰা আমাৰ বাইদেউ কুট 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 কাটি আছে খুৱাই আছে ভাঙি আছে খুৱাই আছে নাস্তা মানে কি লঘু আহাৰ কি কয় ব্ৰেকফাষ্ট এয়া হৈছে আমাৰ খামলা মুণ্ডা মানে সিদিনাখন কুকুৰ এটা মুখ মেলি আছে ৰাইজ মই কুকুৰৰ দাঁতকেইটা ফালে চাইছোঁ কুকুৰকেইটাৰ দাঁতকেইটা মানে জোঙা তাৰপিছত মোৰ মানে এলে মনত পৰিছে যে এই দাঁতকেইটা জোঙা মানে ইয়াৰ নাম কুকুৰ দাঁতি মুখতে মাৰি দিয়ে আকৌ মোক এয়া হৈছে আমাৰ ডাষ্টবিন মুণ্ডা ক'ত দাণ্ডি মুণ্ডা আছে অলপ আগত মই টেষ্ট কৰিলোঁ ৰাইজ আমি ওলা নাই ভিডিঅ' হৈ আছে কামবালি ৰাইজ কমলা খোৱাহি কি কৰে মোৰ বেকগ্ৰাউণ্ডত
থাকা যদি ভালকে থাকা নহ'লে জুম কৰি কিবা কিবি কৰি দিম বাপেকে হা বাইরে হর হ্যাঁ ইতনা তালা বাইরে খাপা দিলা আচ্ছা লগা কমলা যিমানে নাখাওঁ কিয় তাৰ ৰসখিনি সন্মান চাট ক'তোৱে নাই সন্মান মানে চাট ৰ'বা দেই বেহেন অ' মা ৰ'বা খাব নিজে গেছ দাণ্ডি মুণ্ডা অথনিৰ পৰা যি চিঞৰি আছিলোঁ দাণ্ডি মুণ্ডা সেয়া দাণ্ডি মুণ্ডা অঁ ইমান নিমখ চোকা কেলে মই যেতিয়া গৰমে ওলাইছিল হয় কৈ দিওঁ আৰু মনে মনে দুটুকু টেষ্ট কৰিছিলোঁ তেতিয়া মানে ভাল লাগিছিল কিন্তু এতিয়া ঠাণ্ডা হৈ যাব বহুত হেৰি লাগিছে দেখিছে ৰাইজ আমাৰ স্কিন কি উৰণত দি আছে গোটা আমাৰ ইয়াতে প্ৰথমে তুমি নালাগেহে নালাগে আমি ৰিলছ বনালোঁ এতিয়া আমাৰ ৰিলছটো বহুত দেৰি হৈ যোৱাৰ কাৰণে ইফালে আমাৰ সকলোৰে খং উঠি গৈছে পানী দিব বুলি ভাবিছিলোঁ পানী অকণ খালে ইমান বেছি গৰম লাগিছে তো ইফালে এতিয়া আমাৰ সকলোৰে হেনো ভোক লাগিছে ভাত খাব এনেকৈ কোনে কয় অ' মই একদম স্পীড দেই সয়া কথা স্পষ্ট হ'লেও হ'ল নহ'লেও নাই এনেকুৱা টাইপৰ এইফালে হৈছে আমাৰ পাপাৰ ৰান্ধনি হেল্ল' জুই বেলেগ মাৰিছে কিন্তু দেই বতাহী বাই ঐ আকাশী বাই এয়া হৈছে আমাৰ চিম্পল চি কিউট চি চিকেন মতলব কয়লা মাংস এয়া হৈছে ভাত গাহৰি নেদেখা কিয় ঐ মোৰ মিনি ব্লগটোত কোনোবাই দেখিছে হানে বইলা মই কেতিয়াও মিছা কথা নকওঁ কাৰণ মোৰ ফেমিলি হয় ভাই মই কাকো মিছা কথা ক'ব নোৱাৰো হয়নে আৰু ইয়াতে আছে আমাৰ কবি আলু মটৰ ভাজি আৰু তাতে আছে দালি আৰু আচ্ছা লগা তো গাইজ ময়ো আৰম্ভ কৰোঁ আপোনাৰ আমাৰ মাংস ফাৰ্ষ্ট মাংস অকণমান টেষ্ট কৰি চাওঁ টেষ্টি ধুনীয়া বনাইছা তোমালোকে থেংক ইউ মাংস এইফালে এজনে খাব নোৱাৰি শুই গৈছে ৰাইজ তো গাইজ আমি আহিছোঁ এতিয়া ফটো উঠিবলৈ ফটো উঠিবলৈ মিমিক্ৰি আমি মানে গুচি অহাৰ লগতে আমি দুজনী তাতে আছিলোঁ ইমান সময় ৰখিছোঁ সিহঁতৰ ফটো ভিডিঅ' উঠি হোৱা নাই এতিয়ালৈকে আমি অহাৰ লগতে ৰাস্তা পাইছোঁহি সিফালে চাইছোঁ যে কুকুৰে সোমাইছে আমাৰ এইটো চাইডে কুকুৰ ৰাজত্ব চেচ আৰু সেইখিনি কি হয় থাকক যা আমাক এৰি পেলাই সিহঁতে ফটো উঠি আছে আমি এতিয়া একো এটা কৰিব পৰা নাই কি মাৰি দিব লাগে মইনা চইনা নহয় যা এইবিলাক চিষ্টেম নাই চাওক ৰাইজ ভিউটো চা কি সুন্দৰ হেল্ল' গাইছ এতিয়া মই আপোনালোকক কথা এটা ক'ম হা এনেই মোবাইলটো মানে এনেই মোবাইলটোত পিটিকিয়ে থাকে গাইছ আপোনালোকৰ মোৰ কথা এটা কওঁ যিমানখিনি খোৱা বস্তু চব চবে বাহঁতে বনালে কিন্তু এতিয়া লাষ্টৰ মানে ভিডিঅ'টো কাৰণেহে বুটখিনি এটা চাহ খাই সেইটো কাৰণে বুটখিনি মোক ভাজিব দিছে মই মানে বুটটো বেছিকৈ ভালকৈ বাছোঁ যে সেইটো কাৰণে মোক বনাব দিছে গাইজ একদম চব মিছা কথা চাৰ্জটো শেষ হ'ব হয়তো মই ভিডিঅ'টো এণ্ড কৰিব নাপাবও পাৰোঁ কোনোবা এতিয়া খেচ কেনেকৈ কথা
পাৰে তো মানে আৰু এতিয়া মই বুদ্ধ দি আছোঁ মা ইমান দুই চব মিছা কথা গাইছ চব মিছা কথা এনেই ভিডিঅ'টোৰ কাৰণে বনাইছে